হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি এটা তামাম কথা লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। কথাটো জানি পেলাই আপোনালোকৰ বহুত ভাল লাগিব, তো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কথাটো হ'ল, সৰুৰ পৰা আমাক মা দেউতাই কিয় কয় যে ৰাস্তাত যাওঁতে সদায় বাওঁফালি যাবি, ৰাস্তাত খোজকাঢ়ি যাওঁতে বাওঁফালি খোজকাঢ়ি যাবি, কিয় কয় এনেকৈ? লাগিলে গাড়ী লৈ যাওঁ, ৰিক্সা লৈ যাওঁ, ঠেলা লৈ যাওঁ, গৰু গাড়ী লৈ যাওঁ, বাছ লৈ যাওঁ, লাগিলে যিহে লৈ নাযাওঁ, আমাক কয় যে ৰাস্তাত যাওঁতে সদায় বাওঁফালি যাবি, কিয় কয় এনেকৈ? আৰু আমাৰ মা দেউতাইতো কৈ দিয়ে যে ৰাস্তাত যাওঁতে বাওঁফালি যাবি, কিন্তু কিয় বাওঁফালি যাব লাগে সেইটো আজিলৈকে কোনো মাক দেউতাকে নক'লে। সেই কথাটো মই ক'ম আজি ভিডিঅ'টোত, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ দেশৰ গাড়ীবোৰ চাবচোন, আমাৰ দেশৰ বাছ হওক চাই কাৰ হওক, আমাৰ ভাৰতবৰ্ষৰ গাড়ীবোৰ চাব, গাড়ীবোৰৰ ষ্টেৰিং সদায় সোঁফালে থাকে আৰু গাড়ীবোৰ যায় সদায় বাওঁফালেদি। কিন্তু আমাৰ বাহিৰৰ দেশবোৰ চাব, আমেৰিকা হওক চাই চাইনা হওক, এই বাহিৰৰ দেশবোৰ চাব, বাহিৰৰ দেশবোৰত গাড়ীৰ ষ্টেৰিং থাকে বাওঁফালে, কিন্তু গাড়ীবোৰ যায় সোঁফালেদি। কিয় এনেকুৱা হয়? তাৰ কাৰণটো গোটেইখিনি কথা মই আলোচনা কৰি আছোঁ এই ভিডিঅ'টোত। এতিয়া কথাটো হ'ল, আমাৰ ভাৰতবৰ্ষত মানুহবোৰে ৰাস্তাৰে খোজকাঢ়ি যাওঁতে যায় বাওঁফালেদি আৰু আহোঁতে আহে সোঁফালেদি। কিন্তু আমেৰিকাৰ মানুহবোৰে যাওঁতে যায় সোঁফালেদি, আহোঁতে আহে বাওঁফালেদি। এনেকুৱা কিয় হয় বাৰু? এতিয়া কথাটো হ'ল, আজিৰ পৰা 400 বছৰ 500 বছৰ আগত গাড়ী মটৰ নাছিল আমাৰ ভাৰতবৰ্ষত। তেতিয়া মানে ঘোঁৰাৰ যুগ আছিল, তেতিয়া ৰজাৰ যুগ আছিল না, তেতিয়া ঘোঁৰাত উঠি পেলাই সৈনিকবোৰ অহা যোৱা কৰিছিল। আৰু সৈনিকবোৰৰ পিঠিত এখন তাৰোৱাল আছিল, আৰু সৈনিকবোৰে সদায় বাওঁফালেদি অহা যোৱা কৰিছিল, যাতে আগফালৰ পৰা এজন শত্ৰু আহিলে মানে শত্ৰুৰ লগত এনেকৈ সোঁহাতেৰে তাৰোৱালখন উলিয়াই পেলাই যুদ্ধ কৰিব পাৰে। যাতে সোঁহাতেৰে তাৰোৱালখন উলিয়াই পেলাই তেতিয়াহে যুদ্ধ কৰিব পাৰিব যেতিয়া সৈনিকজন বাওঁফালেদি যাব। সোঁফালেদি গ'লেতো কেনেকৈ উলিয়াব তাৰোৱালখন? বাওঁহাতেদি উলিয়াব লাগিব, আৰু তেতিয়া বেছিভাগ সৈনিকে আছিল সোঁহতীয়া, সেইটো কাৰণে তেওঁলোকে বাওঁফালেদি গৈছিল। সেইটো কাৰণে সেই বাওঁফালেদি যোৱা নিয়মটো তেতিয়াৰ পৰাই ষ্টাৰ্ট হ'ল, আৰু আজিও মানে আমি সেইকাৰণে বাওঁফালেদি খোজকাঢ়ি যাওঁ ৰাস্তা দি। অকল এইটো কাৰণে নহয়, আৰু এটা কাৰণো আছে আমি বাওঁফালেদি যোৱাৰ। এতিয়া চাওক, আমি যদি বাওঁফালেদি গৈ থাকোঁ ৰাস্তা দি, আমাৰ আগফালৰ পৰা আমাৰ বন্ধু এজন আহে, বন্ধুজনক হেণ্ডশ্বেক কৰিবলৈ। বন্ধুজনক হেণ্ডশ্বেক কৰিব হ'লে আমি সোঁহাতখন এনেকৈ উলিয়াই দিওঁ, আৰু বাওঁফালেদি গ'লেহে আমি সোঁহাতখন উলিয়াই পেলাই হেণ্ডশ্বেক কৰিব পাৰিম, কাৰণ আমি বেছিভাগ মানুহে সোঁহতীয়া। এইটো এটা কাৰণ, আমি বাওঁফালেদি কিহৰ কাৰণে যাওঁ ৰাস্তাৰ, এইটো এটা কাৰণ। এতিয়া কথাটো হ'ল, আমেৰিকা হওক, জাপান হওক, ৰাছিয়া হওক, এই দেশবোৰৰ মানুহবোৰে সদায় ৰাস্তা দি যাওঁতে সোঁফালেদি যায় আৰু আহোঁতে বাওঁফালেদি আহে। আমাৰ দেশৰ উল্টা নিয়ম কিয়, আৰু কেতিয়াৰ পৰা এই দেশবোৰত মানে এই নিয়মটো ষ্টাৰ্ট হ'ল? আজিৰ পৰা 100 বছৰ 200 বছৰ আগত মানে আমেৰিকাৰ ছাইডে বাহিৰৰ দেশবোৰত এখন বাহন চলিছিল, ঠেলাৰ নিচিনা বাহন চলিছিল, আৰু এই বাহনখন টানি নিছিল 10টামান ঘোঁৰাই মিলি পেলাই, 10টামান ঘোঁৰাই মিলি পেলাই টানি নিছিল এই বাহনখন। আৰু এই বাহনখন চলোৱা ড্ৰাইভাৰজন সদায় এই বাহনখনৰ এই 10টা ঘোঁৰাৰ একে লেফ্ট ছাইডৰ যোনটো একে লাষ্টৰ ঘোঁৰা, সেই লাষ্টৰ ঘোঁৰাটোত বহিছিল, আৰু ড্ৰাইভাৰজন উঠিছিল সোঁফালেদি। মানে এই বাহনখনত উঠিছিল ড্ৰাইভাৰজন সোঁফালেদি, আৰু সোঁফালেদি যেতিয়া ড্ৰাইভাৰজন উঠিছিল, আৰু এই বাহনখনো তেতিয়া লাহে লাহে সোঁফালেদি গ'ল, আৰু সোঁফালেদি যোৱা ষ্টাৰ্ট কৰিলে। আৰু তেতিয়াৰ পৰা এটা নিয়ম বান্ধি গ'ল, এটা নিয়ম হৈ গ'ল যে আমি যাওঁতে সদায় সোঁফালেদি যাম আৰু আহোঁতে সদায় বাওঁফালেদি আহিম। আৰু তেতিয়াৰ পৰাই সেই নিয়মটো সেইবোৰ দেশত মানে ষ্টাৰ্ট হৈ গ'ল। আমি বাওঁফালেদি খোজকাঢ়ি যোৱাৰ, আমি ৰাস্তাৰ বাওঁফালেদি খোজকাঢ়ি যোৱাৰ আৰু এটা কাৰণো আছে। মানে ব্ৰিটিছ চৰকাৰে যোনবোৰ দেশত ৰাজত্ব কৰিছিল, ভাৰতবৰ্ষ হওক, চাউথ আফ্ৰিকা হওক, মালয়েছিয়া হওক, এই দেশবোৰত মানে ব্ৰিটিছ চৰকাৰে এটা নিয়ম বান্ধি দিছিল। আমি মানে দখল কৰা, আমি ৰাজত্ব কৰা দেশবোৰত মানুহবোৰ যাওঁতে সদায় বাওঁফালেদি যাব আৰু আহোঁতে সদায় সোঁফালেদি আহিব। সেইকাৰণে আমি এতিয়াও মানে যাওঁতে সদায় ৰাস্তাৰ বাওঁফালেদি যাওঁ আৰু আহোঁতে সোঁফালেদি আহোঁ। নিশ্চয় আপোনালোকে বুজি পালে এতিয়া কিছুমান দেশত এটা নিয়ম হ'ল যে সিহঁতে যাওঁতে সোঁফালেদি যাব আৰু আহোঁতে বাওঁফালেদি আহিব। যেনেকৈ হিটলাৰে ক'ত ৰাজত্ব কৰিছিল? হিটলাৰে ৰাজত্ব কৰিছিল জাৰ্মানীত এটা হিটলাৰে নিয়ম বনালে যে আমি যাওঁতে সদায় সোঁফালেদি যাম আৰু আহোঁতে বাওঁফালেদি আহিম। এই নিয়মটো লাষ্টত গৈ আমেৰিকাতো হ'লগৈ। সেইকাৰণে এই আমেৰিকা, জাৰ্মানী এইবোৰ দেশৰ মানুহবোৰে যাওঁতে সোঁফালেদি যায় আৰু আহোঁতে বাওঁফালেদি আহে। এতিয়া কথাটো হ'ল, আমেৰিকাৰ গাড়ীবোৰতো যাওঁতে সোঁফালেদি যায়, কিন্তু আমি যদি ভাৰতবৰ্ষৰ মানুহে আমেৰিকাৰ গাড়ী এখন কিনি আনো, তেতিয়া আমি ভাৰতবৰ্ষত কেনেকৈ চলাব লাগিব? ভাৰতবৰ্ষত আমি বাওঁফালেদিয়ে চলাব লাগিব, আমি সোঁফালেদি চলাব নোৱাৰিম। আৰু আমেৰিকাৰ মানুহে যদি ভাৰতবৰ্ষৰ গাড়ী এখন কিনে, তেতিয়া আমেৰিকাৰ মানুহে সোঁফালেদিয়ে আমেৰিকাত চলাব লাগিব, বাওঁফালেদি চলাব নোৱাৰিব। এইটো হ'ল নিয়ম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আজি মই ভিডিঅ'টোত আলোচনা কৰিলোঁ যে আমি ৰাস্তাৰ কিয় বাওঁফালেদি খোজকাঢ়ি যাওঁ, আৰু এতিয়া মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই বন্ধুসকল।